ভদিয়া বানে বুঢ়াই পেলালে কৃষকৰ সপোন। শিৱসাগৰত হাজাৰ বিঘাৰো অধিক কৃষিভূমিৰ বিস্তৰ ক্ষতি। ৰাজ্যত শেহতীয়াকৈ হোৱা ভদিয়া বানে নৈপৰীয়া কৃষিজীৱী ৰাইজৰ নিৰ্যাতন কৰিছে। ভদিয়া বানে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখ অঞ্চলৰ কেইবাখনো গাঁৱৰ লগতে 1000 বিঘাৰো অধিক কৃষিভূমি বুঢ়াই পেলোৱাত অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ এতিয়া হাহাকাৰ অৱস্থা। শিৱসাগৰ ৰাজচক্ৰৰ অন্তৰ্গত অফলা চৰাইপৰা, মামল বৰভঙা, সৰাগুৰি, লিগিৰিবাৰী, আলিচিগা, বলমা আদি গাঁৱৰ ঘৰ-বাৰী, খেতিপথাৰ, বিদ্যালয় আৰু ধৰ্মীয় অনুষ্ঠানসমূহ এতিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰে পৰিপূৰ্ণ। উক্ত অঞ্চলসমূহৰ হাজাৰ বিঘাৰো অধিক কৃষিভূমিৰ শালি ধানৰ খেতি বানে বুঢ়াই পেলোৱাত অঞ্চলটোৰ দৰিদ্ৰ কৃষকৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। কপালৰ ঘাম মাটিত পেলাই কৃষকে দেখা সপোন ভদিয়া বানত এতিয়া তছনছ। উপায়ন্তৰ কৃষকে এতিয়া জিলা কৃষি বিভাগৰ লগতে ৰাজ্যৰ কৃষিমন্ত্ৰীগৰাকীলৈ জনাইছে কিবা ব্যৱস্থা গ্ৰহণৰ কাতৰ আহ্বান। আনহাতে দিচাংমুখৰ চাপৰিৰ হাজাৰ বিঘাৰো অধিক মাটিত অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱকসকলে কৰা আগতীয়া ৰবি শস্যৰ খেতিও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুঢ়াই বিস্তৰ ক্ষতি সাধন কৰে। ইয়াত আপোনাৰ 1000 বিঘাৰ ওপৰত খেতি মাটি আপোনাৰ ধ্বংস হৈছে। দুটাকে বানে উপৰ্যুপৰি নষ্ট কৰিছে আৰু বিভাগীয় ফালৰ পৰা এতিয়ালৈকে আপোনাৰ কৃষি বিভাগ ফালৰ পৰা কোনো বীজৰ যোগান ধৰা নাই আৰু কঠীয়া বা বীজ যোগান ধৰিলেও আপোনাৰ দিনটো পাৰ হৈ গৈছে। গতিকে আমাক এওঁলোকৰ ফালৰ পৰা কিবা ক্ষতিপূৰণ দিলে আমি দুখীয়া কৃষকসকলে নথৈ সুখী হ'ম বুলি আশা ৰাখিছোঁ। শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই, নিউজ টুডে অসম।